হাই বন্ধুসকল, কেনে আছে? আজি মই গৈ আছোঁ আমাৰ খেলো ইণ্ডিয়া হৈ আছে আমাৰ গুৱাহাটী। আপোনালোক সকলোৱে গম পাই চাগে। তো খেলো ইণ্ডিয়াত গৈ আছোঁ অলপ খেল চাবৰ কাৰণে। তো চাই থাকিব আপোনালোকে। মোৰ ঘৰৰ ওচৰতহে আছে আপোনাৰ সৰু-সুজা ষ্টেডিয়াম আৰু হকী ষ্টেডিয়াম। তো সেই হকী ষ্টেডিয়ামত গৈ আছোঁ চাবৰ কাৰণে। কিবা খেল আছে গম নাপাওঁ, তো গৈ আছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। এখন ষ্টেডিয়াম হয় হকী ষ্টেডিয়াম। তো এইফালেতো গেট নাই চাগে, এইটো গেট বন্ধ, আগৰ ফালেদি যাব লাগিব। মেইন গেট হকী ষ্টেডিয়ামৰ। আমি আহি পালোঁ এতিয়া। তো এতিয়া খেলবিলাক দেখুৱাই থাকিম, যেনেখিনি পাৰোঁ চাই থাকিব। চব খেলে প্ৰেক্টিছ কৰি আছে। এইটো ষ্টেডিয়ামৰ পিছফালে আমি পিছৰ গেটেদি আহিছোঁ, 2 নম্বৰ গেটেদি। তো এইফালে প্ৰেক্টিছ কৰা আছে, হৈ আছে, সিহঁতে খেলি আছে। তো আমি ভিতৰ ফালে গৈ আছোঁ, চাই থাকিব। ষ্টাৰ্ট হৈ আছে, মাত্ৰ আৰম্ভ হ'ব আৰু খেলখন। এইটো চাওক, আৰম্ভ হৈ গৈছে, আৰম্ভ হৈ গ'ল খেলখন। এখানে এজনে জিকিলে প্রথম হেলিক 400 মিটার হার্ডলস। 1 নম্বৰত আছিল আপোনাৰ গাৰ্লছ 400 মিটাৰ হাৰ্ডল। এবাৰ ছোৱালীয়ে দৌৰি আছে।
আৰু পুৰুষৰ হকী চালোঁ খেল আৰু ইয়াতে আহিলোঁ সৰুসজাই ষ্টেডিয়ামত ইয়াতে চলি আছে এতিয়া আপুনি এই 400 মিটাৰ্ছ দৌৰ খেল চালোঁ আৰু এইফালে ছোৱালীৰ দৌৰৰ খেল চালোঁ এইফালে ল'ৰাৰ খেল জিকিলে গুজৰাটৰ ল'ৰাজনে আৰু ছোৱালীৰ খেল জিকিলে মহিলাৰ মানে তো দিল্লীৰ জিকিলে তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ এতিয়া সন্ধিয়াই হ'ল আৰু ঘৰৰ ফালে যাম তো ভিডিঅ'টো চাই কেনে লাগিল তো জনাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব